আজি অলপ ফিৰিঙি জলকীয়াৰ আচাৰ বনালোঁ। এনেকুৱা সৰু সৰু ফিৰিঙি জলকীয়াকেইটা দেখিলে ভাত আৰু অলপ বেছিকৈ খাম যেন লাগে। ইয়াৰ গোন্ধটো যে ইমান ধুনীয়া আৰু এনেকৈ তেলত দি ল'লে বেছি ধুনীয়া হয় খাবলৈ ন। জলকীয়াকেইটা ধুই মই ৰ'দত দিছিলোঁ। তাৰপিছত ৰ'দত দিয়াৰ পৰা আনি এনেকৈ ঠাৰিকেইডাল গুচাই ল'লোঁ ধুনীয়াকৈ গোটেইকেইটাৰে। এইটো কি ফিৰিঙি নাজানো আৰু, কিন্তু আমি অকল ফিৰিঙি জলকীয়া বুলিয়েই কওঁ। কিন্তু খাবলৈ যে ইমান সোৱাদ ন। বজাৰৰ পৰা আনোতে ইমান সৰহ দেখিছিলে, ঠাৰি চাৰি গুচাই দিয়াৰ পিছত এয়াহে আৰু অকণমানে হ'ল। তাৰপিছত মই তেলটো গৰম কৰি লওঁ। তেলটো মানে একেবাৰে ধোঁৱা ওলাই যোৱাকৈ গৰম কৰিছোঁ দেই। গৰম কৰি আকৌ তেলখিনি ঠাণ্ডা হ'বলৈ দিছোঁ। তাৰপিছত জলকীয়াখিনি এটা চিচাৰ বৈয়ামত ধুনীয়াকৈ ভৰাই তাত অলপ নিমখ ছটিয়াই দিছোঁ আৰু তাৰ ওপৰত অলপ নেমু চেপি দিছোঁ। আৰু নেমু দিলে জলকীয়াৰ গোন্ধটো আৰু ধুনীয়া হয়। সেইকাৰণে নেমু অলপ চেপি দিছোঁ আৰু তেলখিনি ঠাণ্ডা হ'লত মই তাতে তেলখিনি ঢালি দিলোঁ। ইমানেই আৰু মানে চিম্পুলকৈ বনাইছোঁ, কিন্তু খাবলৈ খুব আৰু এয়া মোৰ তেলত দিয়া জলকীয়া ৰেডি।